हेलो दोस्तों पुनर्बार আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলো সো গাইস আজি কিছুদিন ধৰি কেৱল সৰ্বত্ৰ ইন্টাৰনেটত বিনোদ চলি আছে টিম্পু বৰুৱাৰ পৰা আৰম্ভ কৰি মোৰ ফ্ৰেণ্ড এজন যাৰ নাম বিনোদ সম্পৰ্কে আপোনালোকৰ আগত ভিডিঅ' বনাই পেলাই দি আছে এতিয়া ইউটিউবতো দেখাবলৈ বিচাৰিছো সোশ্যাল মিডিয়াতো দেখিবলৈ বিচাৰিছো সকলো জাগাতে আনকি নিউজ চেনেলতো বিনোদ আহি আছে আনকি পেটিএমে অফিচিয়েল হ্যান্ডেল যে ভাৰতবৰ্ষৰ অফিচিয়েল হ্যান্ডেল টুইটাৰত আছে তাৰ নাম আনকি বিনোদ কৰি আছে এতিয়া কথা হলে বিনোদনো কি একচুয়ালি বিনোদ কোন তো ডিম্পু বৰুৱা কোৱাৰ দৰে ইউটিউবত আমি কিছুমান ভিডিঅ' দিওঁ আৰু এই ভিডিঅ'টোত কোনো সামঞ্জস্য নথকাকৈ কিছুমান মানুহে কমেন্ট লিখে তাৰ ভিতৰতো হৈছে বিনোদ বোলা মানুহজনে তাৰ কমেন্টতে বিনোদ বুলি লিখিলে এই কথাটোকে এজন ইউটিউবাৰ যি কেৰিমিনাটিৰ নিচিনাকৈ রোস্ট কৰে এই কথাটো দেখি কি রোস্ট কৰিলে যে বিনোদ তো তেনেকে বিনোদ নামটো সকলো ঠাইতে ফেমাস হৈ গ'ল এতিয়া এই মানুহবিলাকে কিয় লিখে আমি সাধাৰণতে আমাৰ যদি মনত কিবা এটা যদি থাকে ভাব কিবা এটা যদি লিখিব দিয়া হয় তেতিয়া হলে মনত যদি কোনো ধৰণৰ ভাব নাহে তেতিয়া একেবাৰে আমি নিজৰ নামটোকে আমি লিখি দিও গতিকে তেনেকৈ বিনোদো ভাবিছিলে চাগে নিজৰ একো লিখিবলৈ নাথাকিলে গতিকে লিখিবলৈ নাথকা কাৰণে কিজানি বিনোদ নামটো তাৰ নিজৰ নামটো লিখি দিলে তেনেকৈ আহিল অলৰাইট এতিয়া বস্তুটো ট্ৰেন্ডিঙত কেনেকৈ আহিল তো ট্ৰেন্ডিঙত আহিল আমি বৰ্তমান সময়ত ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ কাৰণত মানুহে ষ্ট্ৰেছ আৰু ফ্ৰাষ্ট্ৰেশ্যনত ভুগি থাকে তো খন্তিকিয়া সুখৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ বস্তু যদি আমি সুখ পাওঁ তেতিয়া হলে সেইবিলাক সুখকে নিজৰ জীৱনৰ লগত সংগতি ৰাখি পেলাই কৰিলো ঠিক তেনেদৰে বিনোদৰ ওপৰত যেটো নেকি আমাৰ ট্ৰোল হৈছিল বা রোস্ট হৈছিল সেই রোস্টটোকে মানুহে নিজৰ জীৱনৰ লগত সংগতি কৰি ফানি ৱেত মানুহৰ মাজত প্ৰকাশ কৰিব পাৰিছে তাকে অলপ কিছুদিন আগতে জেচিবি কি খুদাই ইমান পপুলাৰ হৈ গৈছিল কিন্তু মানুহে সেইটোক গ্ৰহণ কৰি লৈছিল গতিকে বৰ্তমান কৰোনা মহামাৰীৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে ধ্বংস হৈ যোৱাৰ নিচিনা হৈছে এই সময়ত মানুহবিলাকৰ কাম নোহোৱাৰ কাৰণে এনেকুৱা কিছুমান সৰু কথাতে মানুহে সুখ বিচাৰি পাইছে গতিকে বিনোদ নামটো ট্ৰেন্ডিং হোৱাৰ আৰতো এইটোই কথা থাকিব পাৰে তো এইটো সাইকোলজিৰ ওপৰতো কথা গতিকে ইমানবিলাক কথা নাজানো কিন্তু বিনোদ নামটো যে ট্ৰেন্ডিঙত আহিছে এইটোৱে মেইন কথা যে বিনোদ সকলোতে বিনোদ কি এই বিষয়ে আৰু ডিটেইলছ ভিডিঅ' মোৰ বনোৱাৰ প্ৰয়োজন নাই কাৰণ এই ট্ৰেন্ডিং টপিকটোৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যে বনালে আৰু এইটো লৈ বিভিন্নজনে বহুতো ভিউজ ললে কিন্তু আজি আমি মাক লৈ আজি মাৰ দাঁতৰ কিবা বেমাৰ হৈ আছে বলে তো দাঁতৰ বেমাৰ কিনো হৈ আছে হেতু ডেন্টাল ক্লিনিকত আমি যাম তাৰ ওপৰতে আজি এটো ব্লগ বনাবলৈ চেষ্টা কৰিম ডেন্টাল ক্লিনিকত গলে তাত আমি বাইকেৰে যাম বাইকৰে গলে ভিডিঅ' শ্বুট কৰা সম্ভৱ নহব কাৰণ মোৰ GoPro একো নাই একচন কেমেৰা একো নাই গতিকে তাত যাই উঠি কি দেখা পাও সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু সাগে ৰাস্তাত খোজকাঢ়ি কথা বতা সম্ভৱ নহব কাৰণ বৰ্তমানলৈকে এইবিলাক কৰিব ইতনো পৰা নাই গতিকে আজি সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনালো ইয়াত চাওক আমি নতুন অৰ্কিড দিছো তাম দেখিবলৈ পাইছে এডাল লগাইছো ইয়াতে 2-3 বছৰ মানত ফুলিব লাগে এই কাপোৰ কানি পিন্ধিলো এই বাইকত আমি গৈ আছো এতিয়া মা আছে বাহিৰত এই কাপোৰ পিন্ধি ললো বলক যাই থাকো কিন্তু গৈ একেবাৰে বাইহাটা চাৰলে লগ পাম আপোনালোকক তেনেহলে আমি বাইহাটা চাৰলে আহি গলো বৰ্তমান বাইহাটা চাৰলে কলত যাম আৰু পিছফালে ফাৰ্মাচী আছে
বৰষুণ দি আছে কেনেকৈ বাহিৰতে চাৰিআলি দেখুৱাব নোৱাৰিম আপোনালোকক। বাহিৰতে চাৰিআলি 2011 চনত মই বাহিৰতে চাৰিআলিত 2009 চনত বাহিৰতে চাৰিআলিত পঢ়িব আহিছিলোঁ। বাহিৰতে চাৰিআলিত এনেকুৱা দালান গঢ়ি উঠা নাছিল, কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে বাহিৰতে চাৰিআলি ইমানবিলাক চেঞ্জ হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে। তো আজি বৰষুণ দি আছে, ভাবিছিলোঁ মাক হস্পিটেলত বহুৱাই মই বাহিৰতে চাৰিআলিত টুৰ এটা দেখুৱাওঁ, কিন্তু বৰষুণৰ কাৰণে এতিয়া যাব নোৱাৰিম। এতিয়া বাহিৰতে চাৰিআলি আগতে যেনেকুৱা অপৰিষ্কাৰ আছিল এতিয়াও অপৰিষ্কাৰেই। গড়েশ্বৰত বহুতখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা এতিয়া মানুহে বুজি পাইছে আৰু ডাষ্টবিনো কৰিছে, কিন্তু বাহিৰতে চাৰিআলিত এতিয়াও একদম কৰি থোৱা নাই। গতিকে অলপ বাহিৰতে চাৰিআলি ৰাইজে চিন্তা চৰ্চা কৰিব লাগিব, স্বচ্ছ ভাৰত অভিযান সফল কৰিব লাগিব। চ' গাইজ, পেট্ৰল পাম্পটো পাৰ হৈয়ে সেইফালে আপোনাৰ ফাৰ্মাচী পায়, ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ কাষতে কাৰ হাউচ ইয়াতে। এতিয়াৰ চিনটো এনেকুৱা ধৰণৰ, আমি এতিয়া মেডিকেলৰ ভিতৰত আছোঁ, এজন পেচেণ্ট বহি আছে ইয়াত। এতিয়া আমি ফাৰ্মাচীত ঔষধ কিনিবলৈ আহিলোঁ, বহুত দাম হ'ব বুলি ভাবিলোঁ, 1000 টকা লৈ আহিছিলোঁ, কিন্তু দামটো কম ওলাল, মাত্ৰ এয়াত চাওক আপোনালোকে 65 টকা। এতিয়া মেডিচিনখিনি লৈ মাৰ ওচৰলৈ আমি গৈ আছোঁ, মা ক'ত সৌজন মাস্ক পিন্ধি আছে, মাক মেডিচিন দি দিলোঁ। এতিয়া মায়ে ডক্তৰক ৰখি আছে। এতিয়া পেচেণ্ট চোৱা হৈ গ'ল, মাক চোৱা হৈ গ'ল, এতিয়া আমি ঘৰলৈ উভতিছোঁ। ইমানবিলাক মানুহ আপোনালোকে দেখিবলৈ পাইছে, গতিকে কোনো ধৰণৰ ভিডিঅ' কৰিব পৰা নাই, লাজ লাগে। গতিকে চ' আজিলৈ ইমানতে এৰিলোঁ।